মই আজি চুখিলাৰ পৰা আহি আছিলোঁ, তাৰপিছতে দাদা এজনক লগ পাইছিলোঁ ইয়াতে। তাৰপিছতে দাদা এজনে কাম কৰি আছে ইমান কষ্ট কৰি, এয়া চাওক এইফালে। আৰু দাদাই ইমান কষ্ট কৰি কাম কৰি আছে। আৰু এদিনৰ হাজিৰা কিমানকৈ পায় আপুনি? 200কৈ। এদিনত যিমান কষ্ট কৰিলেও দাদাহঁতে বাগানত কাম কৰা 200 টকাহে পায়, ইমান কষ্ট কৰি। সেইটো কাৰণে আজি মই ভিডিঅ' বনালোঁ দাদাৰ কাৰণে। আপোনালোকে দাদাৰ কাৰণে সহায় কৰিব, যদি ইচ্ছা আছে সহায় কৰক। আৰু এফালে চাওক ইমান কষ্ট কৰি গোবৰ বাগানত নিব, আৰু দাদাহঁতে ইমান কষ্ট কৰি আজি মই ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। দাদাৰ কাৰণে যদি কিবা আপোনালোকে সহায় কৰিবলৈ আছে সহায় কৰক। মই আজি দাদাৰ কাৰণে কিবা চব্জি 1 কিলোমান নিবৰ কাৰণে মই পইচা দি যাম দাদাৰ কাৰণে। আৰু এফালে চাওক মই এতিয়া বেছি নহয়, মোৰ তাত ইমান পইচা নাই। এফালে মই দাদাৰ কাৰণে পইচা দিম, মানে এইটো মই দাদাৰ কাৰণে দিম 50 টকা এটা। দাদা এইটো লওক, আপুনি ইমান কষ্ট কৰি কাম কৰিছে, এইটো মই দিলোঁ দাদাৰ কাৰণে। আৰু এফালে দাদা এজন আছে ইমান কষ্ট কৰি, এফালে চাওক আপোনালোকে, এইটো চাওক ইমান, এফালে চাওক। আৰু দাদা এফালে এজন আছে, অলপ হাঁহি দিয়ক দাদা। কেনেকৈ লাগিছে ভিডিঅ' বনাই? ঠিকে আছে ন? এইফালে দাদা এজন আছে। ঠিক আছে দেই দাদা, থেংক ইউ।